চলাই আনিব পৰা নাই। Hey guys, welcome back to my YouTube channel Niljit. বহুত দিনৰ মূৰত আজি পুনৰ এটা ব্লগ লৈ আহিছোঁ আৰু আজি গৈ আছোঁ ক'লৈ গৈ আছিলোঁ ৰুদ্ৰপথ গৈ আছোঁ। লাহেকে দেই স্পীড টকা হাগা ওলাই যাব। মই হস্পিটেল দেখোঁ পূজা সেইকাৰণে বাপেকে লগ কৰি আহোঁ। মানে গৈ আছে শিৱ মন্দিৰ মানে ৰুদ্ৰপথ। লগত আছে মোৰ ভণ্টি, মোৰ এছিষ্টেণ্ট ড্ৰাইভাৰ কো-পাইলট। কো-পাইলটে মিউজিকটো খেলেকৈ হাঁহি দিছে। কিয় মোৰ খোজটোত কি বেয়া আছে ন? একেতো মোৰ খোজ শিৱ খোজ, মোৰতো হাতী। একো নাই, ফুটাকা ফিল্ডটো আহিব যেতিয়া মানে শিৱ। কেৰা চকুটো মোক কেমেৰাটো ষ্টৰেজ নাই। মহাকাল এপিনে মহাকাল, এইটো মহাকাল। কি ধুনীয়া ভিউ আহিছে। পলিউশ্যন পলিউশ্যন পলিউশ্যন। অকণমান খোজকাঢ়ি কাঢ়ি যাওঁ নদী ফালে। ল'ৰা হ'লে ছোৱালী হ'লে বহি আছে চাই আহোঁ তাকে কোন দুহাল বহি আছে। পিটন নাপালে হ'ল খালি। পিছফালে ভিউটো চাওক নাহে।
নবখুৰীয়ে আমাক বৌ বুলি ভাবিলে, মানুহ নাই নেকি বুলি কৈ দিলে। আমি কোনটো এংগেলত পাব সম্ভৱ বুলি। The natural beauty of তেজপুৰ। ক'ৰ ওপৰত? মাছৰ জালখন। মই মাছ নে তই মাছমৰীয়া? সেইটোৱে প্ৰব্লেম। বাপেকৰ ওচৰ পাই পুতেকৰ ওচৰ পাই গ'লোহি গণেশ ঘাট। যোৱাবাৰ মন্দিৰত দিম বুলি বুন্দিয়ালৰ কিনি এটা খাই পেলাই থৈ দিলোঁ। মন্দিৰতকৈ বেছি ঘাটতে মানুহ থাকে। सेल्फी মহিলা আৰু শিশুৰ বাবে সোমাই পিটন এটা খাই যাব পাৰোঁ। পাৰ্কখন মহিলা আৰু শিশুৰ বাবে সোমাই পেলাই পিটন এটা খাই যাব পাৰোঁ। মহিলা নাই লিখি থোৱা আছে মহিলা বুলি। মনে এতিয়া মতা মহিলা বুলি কেনেকৈ যাম? সেইকাৰণে বহি পেলাই হাৱা খাইছে। গণেশ পূজা হয়।